Hello everyone, welcome and welcome back to my channel AM World. মোৰ YouTube channel AM World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো। তেন্তে আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। আজি মোৰ ভিডিওৰ টপিক কি বাৰু? আজি মই এনেকুৱা এটা বিষয় লৈ আহিছো যেটো সকলো মানুহৰে কম বেছি পৰিমাণে থাকে আৰু যেটো কন্ট্ৰোল কৰিব নোৱাৰিলে আমাৰ নিজৰে বহুত প্ৰবলেম হয়। তেতিয়ালে ভিডিওটো কিহৰ ওপৰত টাইটেলৰ পৰাটো গম পাইছেই হয় আজি মই খঙৰ কথাই কম তেন্তে ভিডিওটো স্কিপ নকৰাকে চাই থাকক খং উঠাটো স্বাভাৱিক কথা সকলো মানুহৰে কম বেছি পৰিমাণে খং থাকে মোৰো আছে আপোনাৰো আছে সকলো মানুহৰে থাকে কিন্তু এই খঙত কেতিয়াও হিতাই জ্ঞান হেৰুৱাই পেলাব নালাগে এই খঙৰ ফলত বহুতো মধুৰ সম্পৰ্ক শেষ হৈ যায় সঁচা বন্ধুত্ব শেষ হৈ যায় আমাৰ খং কেতিয়া উঠে বাৰু যেতিয়া আমি ভবামতে কিছুমান কথা বা কাম নহয় আৰু কোনোবাই আমাক সহ্যৰ সীমাৰ বাহিৰত কিছুমান কথা কৈ দিয়ে বা যিকোনো পৰিস্থিতিতে আমাৰ তেনেকে খং উঠিব পাৰে এই খঙক কেতিয়াও আমি নাইকিয়া কৰিব নোৱাৰো কিন্তু এই খঙক আমি কেনেকৈ কন্ট্ৰোল কৰিব পাৰো তাৰ কিছুমান আজি টিপছ আগবঢ়াম খং কন্ট্ৰোল কৰিবলৈ আমি কাউণ্টডাউন কৰিব পাৰো উল্টাকে কাউণ্টডাউন কৰিলে আচলতে বেছি ফলপ্ৰসূ হয় ধৰি লওক আপুনি 10ৰ পৰা 1 লৈ উল্টাকে কাউণ্টডাউন কৰিলে আৰু বেছি খং উঠিলে আমি 100ৰ পৰা 1 লৈ কাউণ্টডাউন কৰি আমাৰ খং কন্ট্ৰোল কৰিব পাৰো যেতিয়া আমাৰ খং উঠে তেতিয়া আমি এনেকুৱা এটা ওয়াৰ্ড বা সেন্টেন্স উচ্চাৰণ কৰিব লাগে যেটো আমাৰ মাইণ্ডটো ৰিলেক্স কৰে আৰু আমাৰ খংটো কমোৱাত সহায় কৰে সেই ওয়াৰ্ডটো বা সেন্টেন্সটো আমি বাৰে বাৰে ৰিপিট কৰিব লাগে এই ওয়াৰ্ডটো বা সেন্টেন্সটোৱে যাতে আমাৰ খংটো পাহৰাই ৰাখিব পাৰে তেনেকুৱা শব্দ হ'ব লাগে যেনে আমি ভগৱানৰ নামো ল'ব পাৰো বা কিবা মন্ত্ৰও হ'ব পাৰে ভাল লগা কোনোবা ব্যক্তিও হ'ব পাৰে নাইবা কুল ডাউন ৰিলেক্স তেনেকুৱা শব্দ হ'ব পাৰে যেতিয়া আমাৰ খং উঠে তেতিয়া আমি দীঘলকৈ উশাহ ল'ব লাগে কাৰণ দীঘলকৈ উশাহ ল'লে আমি ৰিলেক্স ফিল কৰোঁ আৰু আমাৰ খংটো কন্ট্ৰোল হয় যেতিয়া আমাৰ বহুত বেছি খং উঠে তেতিয়া আমি কথা কোৱা বন্ধ কৰি দিব লাগে কাৰণ খঙত কথা ক'লে আমি ভাল কিবা এটা কোৱাতকৈ বেয়াহে হৈ যায় কাৰণ আমি খঙত কি কৈছোঁ আমি নিজেই গম নাপাওঁ সেইকাৰণে সেইটো সময়ত মনে মনে থকাই উচিত আৰু মনে মনে থাকিলে আমি কি কৈ পালোঁ সেই কথাটো বুজি পাওঁ মোৰ ভিডিওটো এতিয়াও শেষ হোৱা নাই যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটোত প্ৰেছ কৰি অল কৰি দিব তেতিয়া আপোনালোকে মোৰ ভিডিওৰ আপডেট পাই থাকিব তেন্তে আহক এতিয়া আকৌ ভিডিওটোলৈ যাওঁ এক্সপ্ৰেছ ইয়োৰ এংগাৰ অৰ্থাৎ যেতিয়া আমাৰ বেছিকৈ খং উঠে আমি কোনোবা ভাল বন্ধু নাইবা আমাৰ বিশ্বাসী কাৰোবাৰ আগত আমি খংখিনি প্ৰকাশ কৰিব পাৰোঁ তেতিয়া আমাৰ খংখিনি বহুখিনি কমি যায় খং কমাব পৰা আন এবিধ উপায় হ'ল হাঁহি হয় হাঁহিও আমাৰ খং কমাব পাৰে সেইকাৰণে যেতিয়া আমাৰ বেছি খং উঠে আমি হাঁহিব পৰা কিবা উপায় উলিয়াই ল'ব লাগে সেইবাবে আমি সৰু ল'ৰা-ছোৱালীৰ লগত খেলিব পাৰোঁ হাঁহি উঠা কিবা ভিডিঅ' চাব পাৰোঁ বা চিনেমাও চাই আমি আমাৰ মনটো ভাল লগাব পাৰোঁ আৰু এনেকৈ আমি খং কমাব পাৰোঁ ৰাইট এ লেটাৰ অৰ এ মেছেজ আমি খং উঠা নিৰ্দিষ্ট ব্যক্তিজনক মেছেজ নাইবা লেটাৰ এখন লিখি সেইখন পাছত ডিলিট কৰি পেলাইও আমি আমাৰ খংটো কমাব পাৰোঁ যেতিয়া আমি কথাখিনি লিখি দিওঁ সেই কথাখিনি আমাৰ বহুতখিনি মানে খংটো কমি যায় আৰু তেনেকৈ আমি আমাৰ খংটো কমাব পাৰোঁ ডায়েৰী নাইবা নোটত লিখিও আমি এনেকৈ খংটো কমাব পাৰোঁ যেতিয়া আমাৰ বহুত বেছি খং উঠে তেতিয়া আমাৰ ভাল লগা গান শুনিও খং কমাব পাৰি সেইকাৰণে যেতিয়া বহুত বেছি খং উঠিব ইয়েৰফোন লওক কাণত লগাওক আৰু চকু মুদি ভাল লগা গানসমূহ শুনি থাকক চাব আপোনাৰ খঙো নাইকিয়া হৈ গৈছে মই আজি খং কেনেকৈ কন্ট্ৰোল কৰিব পাৰি তাৰ ওপৰত আগবঢ়োৱা টিপছসমূহ কেনেকুৱা লাগিল জনাব আৰু এই টিপছসমূহ ফলো কৰি চাবচোন আপোনালোকৰ নিশ্চয় কামত আহিব কাৰণ মই এই টিপছসমূহ নিজেও ফলো কৰোঁ
মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল